নমস্কাৰ বন্ধু-বান্ধৱীসকল, মিতালী চুতীয়া সায়েন্স ব্লগ চেনেলটো অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো নিশ্চয় ভালে আছে, নহয় জানো? ভালে থাকক, সকলোৰে ভালে হওক তাকে কামনা কৰোঁ। আৰু ময়ো বৰ্তমান ভালে আছোঁ আৰু এতিয়া ধুনীয়াকৈ ওলাই কৰি লৈছোঁ, মানে এটা জেগালৈ যাম আৰু ক'ত যাম কি কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, কাৰণ এতিয়া দেৰিয়ে হৈ গৈছে, মানে যাবলৈ দেৰিয়ে হৈ গৈছে। বহুত বেছি দূৰলৈ নাযাওঁ, ওচৰলৈকে যাম আৰু ক'ত যাওঁ কি কৰোঁ ধুনীয়া জেগা এটালৈ যাম বুলি ভাবিছোঁ, ওলাইছোঁ মানে। আপোনালোকেও চাই থাকিব, মোৰ লগতে আপোনালোককো লৈ যাওঁ। ব'লক বন্ধু-বান্ধৱীসকল, এতিয়া আমি গৈ থাকোঁ। ওলাই ল'লোঁ ধুনীয়াকৈ, স্কুটিত লৈছোঁ। ভতিজা ওলাইছে আৰু বেটা ওলাইছে। ব'লক এতিয়া গৈ থাকোঁ। তো এতিয়া আহি পাই গ'লোহি তেল ডিপুত তেল অলপ ভৰাই লৈছোঁ আৰু ভৰাই লওঁ, নহ'লে তেলটো নল'লে স্কুটি নচলিব ন, গতিকে তেল লৈ ল'লোঁ। এতিয়া আমি আমগুৰি টাউন সোমাই গ'লোহি আৰু গৈ থাকিম এতিয়া লাহে লাহে। কৃষ্ণ নামঘৰ পাৰ হৈছোঁ দেই, গৈ আছোঁ এতিয়া। আপোনালোকে চাই থাকক। বহুত দিনৰ মূৰত টাউনলৈ আহিছোঁ, টাউনখন দেখিছোঁ নেকি? চাই থাকক আপোনালোকে, ভিডিঅ' স্কিপ নকৰিব দেই, সম্পূৰ্ণকৈ চাই থাকক, তেতিয়াহে গম পাই থাকিব। আমগুৰি টাউনৰ মাছ পাই গ'লোহি। একদম আপোনালোককো ধুনীয়াকৈ দেখাই আছোঁ, চাই থাকিব। মানে বহুত ধুনীয়া এটা জেগালৈ আহিলোঁ, আপোনালোকে চাই থাকিব দেই। আৰু এইফালেদি এনেকৈ মানে এইটো ৰাস্তাত মানে নাগালেণ্ডলৈ যায়, আৰু আমি এতিয়া যাম এইটো ৰাস্তাত। গাড়ীবোৰ আহি আছে, আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো একদম শেষলৈকে। আৰু বেটা ভতিজা ইহঁতি মানে ৰিলচ বনোৱাত আৰু কিবা এইবিলাক ফটো মৰাত লাগি আছে আৰু ধুনীয়াকৈ পাই গ'লোঁ। এইফালে চাচোন ইমান ধুনীয়া জেগা, মানে এইফালে বাগান এইফালে বহি আছে ককাইহঁত কি কৰিছে। আৰু এতিয়া আমি ধুনীয়াকৈ খোজকাঢ়ি এইফালে আৰু গৈ থাকিম। অলপ মানে এনেকৈ গৈ দেখাওঁ, আৰু বহুত ধুনীয়া জেগা এফালে চাওকচোন, বাগানৰ মাজে আমি আহিছোঁ। মানে এইডোখৰ বৰবাম মানে চাহ ফেক্টৰী আছে, মানে ইয়াত তালৈ আহিছোঁ। আৰু নাজানো তাত সোমাবলৈ দিয়ে নে নিদিয়ে নে, তালৈ বুলি আহিছোঁ। আৰু এইবোৰ পূৰা ৰিলচ বনোৱা ব্যস্ত আহি আছোঁ। আৰু ব'লক গৈ থাকোঁ, আপোনালোককো দেখাওঁ। মানে কি হ'ল, আজি মানে বেটাৰ আজি দেওবাৰ যিহেতু স্কুল বন্ধ, গতিকে ভাবিলোঁ ঘৰত আমনি লাগিছে আৰু সিও ঘৰত থাকি আমনি লাগে, আৰু দুইটাই ভাবিলোঁ ব'লা স্কুল নাই আজি যিহেতু, তোমাকো ধুনীয়া জেগাডোখৰ লৈ যাওঁ বুলি তাক লৈ আহিলোঁ। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব। মানে নাজানো ফেক্টৰীৰ ভিতৰত সোমাবলৈ দিয়ে নিদিয়ে নাজানো, যদি সোমাব নিদিয়ে বাহিৰে চাম, আৰু আপোনালোকে বাহিৰে চাব। আৰু কিমান ধুনীয়া চাওকচোন জেগাডোখৰ, বহুত ধুনীয়া লাগিছে। আৰু যিসকলে আহিছে বাৰু তেওঁলোকক ক'বই নালাগে, কিন্তু মই আজি প্ৰথম আহিছোঁ যিহেতু বহুত ভাল লাগিছে। চাওকচোন গছবোৰ কিমান ধুনীয়াকৈ, মানে ফেক্টৰীত সোমাই যাওঁতে মানে ইমান ধুনীয়াকৈ আছে। আৰু ইয়াত মানে ৰিলচ কৰিবলৈ, বহুত ৰিলচ বনাবলৈ, ফটো উঠিবলৈ আহিবলৈ বহুত ধুনীয়া হ'ব। মানে আহিব পাৰা, মানে যিসকলে ৰিলচ বনোৱা তেওঁলোকে এয়া ৰিলচ বনাবলৈ আহিব পাৰা। ধুনীয়া এইফালে চাচোন, চাৰিওফালে বাগান, চবফালেই বাগান, চাৰিওফালে বাগান। আৰু এইটো হৈছে ৰাস্তাত, এয়া আহি আছোঁ ধুনীয়াকৈ, বহুত ভাল লাগিছে।
আৰু মানুহ দুজন গৈছে বাইকত তেওঁলোকে সুধিছে বাইদেউ ইউটিউবাৰ নেকি মই আৰু চাওকচোন ভাল লাগিছে আৰু ধুনীয়াকৈ আমি আহি দেখিছে নহয় একদম ধুনীয়াকৈ আহি এইটো চাহ ফেক্টৰী পাই গ'লোহি এইটো হয় মানে চাহ ফেক্টৰী আৰু ইয়াত সোমাবলৈ দিয়ে নে নিদিয়ে নাজানো আৰু এইফালেও দেখাই দিছোঁ চাওকচোন কিমান ধুনীয়া লাগিছে ৰাস্তাটোত মানে এনেকৈ গছবিলাক আছে ন বহুত ধুনীয়া লাগিছে বহুত ভাল লাগিছে মুঠতে ময়ো আজি প্ৰথম আহিছোঁ দেই অহা নাই কিন্তু আজি আহিছোঁ ভাল লাগিছে আৰু জানো সোমাব দিয়ে নে নিদিয়ে এই ভিতৰত নিদিবও পাৰে আৰু সোমাবলৈ বোলে নিদিয়ে গেটখনকে দেখাই দিছোঁ আৰু এইফালৰ পৰাই বাহিৰে অকণমান এনেকৈ মানে এনেকৈ দেখাই দিছোঁ আৰু সোমাবলৈ বোলে নিদিয়ে মানে সোমাবলৈ মনটো আছিলে বহুত মানে ধুনীয়া আছে জেগাটো একদম সোমাব মন গৈছিলে কিন্তু সোমাব নিদিয়ে কি কৰিব উপায় নাই দুৰ্ভাগ্য এনেকৈ মানে এতিয়া চাহাব কেতিয়া আহিব গধূলি আহিব অঁ মানে তেওঁক সেই পাৰ্মিশ্যন ল'ব লাগিব ন তেতিয়াহে সোমাবলৈ দিব অঁ আচ্ছা আৰু সোমাবলৈ নিদিয়ে বোলে কি কৰিব উপায় নাই বাহিৰে চালোঁ আপোনালোককো বাহিৰে দেখাই দিছোঁ এয়া চাওক ধুনীয়াকৈ মানে ভিতৰত বহুত ধুনীয়া আছিলে সোমাব পৰা হ'লে কিন্তু নিদিলে উপায় নাই আৰু এনেকৈ বাহিৰে চাই আমি এনেকৈ বাহিৰে চাই আমি যাবগৈ লাগিব আৰু আমি এতিয়া মানে কি হৈছে ইয়াৰ পৰা পলাবলগীয়া হৈছে মানে পুলিচে এইফালে আগতে মানে স্কুটি পূৰা ধৰি আছে স্কুটিত যাব নিদিয়ে আমি 3জন আহিছোঁ ন গতিকে আমি পলোৱাৰ কথা আমি এতিয়া পলাইছোঁ বোলো এতিয়া আমি ইয়াত মানে ধুনীয়াকৈ জেগা চালোঁ মেলিলোঁ আৰু পুলিচ ওলালে মানে কি হ'ল অলপ আঁতৰি দিলোঁ মানে বাইকবিলাক ধৰিলে ন আমি স্কুটিত যিহেতু তিনিজন আহিছিলোঁ নাই আমি সেইকাৰণে আঁতৰি দিলোঁ আৰু এতিয়া ইয়াৰ পৰা আমি ওলাই দিওঁ নহ'লে পুলিচে আকৌ পালে বহুত ডাঙৰ কথা হৈ যাব গতিকে আমি ইয়াৰ পৰা ওলাই দিওঁ আৰু ইহঁতৰো ফটো চটো উঠোৱা হৈ গ'ল আৰু কেনেকুৱা লাগিলে বেটা ইয়ালৈ আহি কেনেকুৱা লাগিলে হা আমাৰ হেৰিও মোৰ ন বহুত ভাল লাগিলে আগতে আহিছোঁ হয় নাই ইয়ালৈ অঁ মই কিন্তু আজি প্ৰথম আহিছোঁ সিহঁতি বোলে আহিছে মই আজি প্ৰথম আহিছোঁ গতিকে ব'লক এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ আৰু ক'ত যাওঁ কি কৰোঁ আপোনালোকে তো এতিয়া আহিলোঁ আমি এটা মানে বহুত ধুনীয়া জেগালৈ আহিলোঁ ধুনীয়া মানে কি ইয়াত মানে বৰবামা ইয়াত মানে চিনেমা হৈছে আমি আহিলোঁ মানে চিনেমা চাবলৈ আৰু এইবোৰ দোকান হৈছে চিনেমা কাহানী পৰা দিছে চিনেমা কাহানিৰ পৰা দিছে কালিৰ পৰা অঁ আৰু কেইদিন হ'ব দুদিন এইটো লক্ষীপূজা জানো অঁ আচ্ছা ভিডিঅ' কৰিছোঁ দেই আৰু ইয়াত আমি আহি গ'লোঁ ফিল্ডত আৰু আপোনালোকে চাব দেই ধুনীয়াকৈ আৰু এইকেইজনে বোলে কিবা এটা কয় বোলে হয় আমি মৰিণীৰ পৰা আহিছোঁ ইয়াত পূজা চাবলৈ কিন্তু বহুত ভাল লাগিছে আই লাইক দিছ মমেণ্ট এণ্ড মানে বহুত ভাল লাগিছে আৰু কি ক'ম ৰাতি আৰু চাগে আৰু ভাল লাগিব এতিয়া হয় দিনত মানুহ ইমান ওলোৱা নাই মানে ৰাতি ভাল লাগিব বাকী চব আই হোপ ভাবিবলৈ পাৰক ঠিক আছে আপুনি ক'ৰ পৰা আহিছে মই আহিছোঁ এইফালে আমগুৰি আমগুৰিৰ পৰা আহিছোঁ হয় কিন্তু এইফালে আহিছিলোঁ মানে ফেক্টৰীলৈ আহিছিলোঁ আৰু তাত আহোঁতে মানে গম পালোঁ ইয়াত মানে চিনেমা হৈ আছে সেইকাৰণে ইয়ালৈ বুলি আহিলোঁ আৰু মোৰ মানে এইটো ইউটিউব চেনেল হয় অঁ নাই মিতালী চুতীয়া আছামিজ ব্লগ বুলি আছে মানে চাৰ্চ কৰিলে পাই যাব দেই ঠিক আছে ভাল লাগিলে পাই আৰু ইয়াতে মানে ল'ৰা দুজন পাই গ'লোঁ আৰু ভাল লাগিলে ইয়াত দেখিছোঁ নহয় ধুনীয়াকৈ মানুহ পুৰা ধুনীয়া মানুহ হৈছে লক্ষী পূজাৰ মণ্ডপ হয় মণ্ডপটো ধুনীয়াকৈ বনাইছে মণ্ডপ হয় কিন্তু এতিয়া ভিতৰত মই সোমাই নাযাওঁ কাৰণ মানে কি বাহিৰৰ পৰা আহিছোঁ ন গা চা ধুলোঁ বাৰু তথাপিও বাহিৰৰ পৰা আহিছোঁ যেতিয়া ভৰি হাত ধোৱা নাই আৰু মন্দিৰত নোসোমাওঁ গতিকে মণ্ডপটো ধুনীয়াকৈ বনাইছে ভাল লাগিছে আৰু এয়া মানুহ বহুত আছে ৰাতি চাগে বহুত ভাল লাগে কিজানি আৰু বহুত মানুহ হৈ আছে আৰু এয়া মানুহ আৰু এইখন পৰ্দা আপোনালোকে বাৰু পৰ্দা তেনেকৈ চিনেমা চাই পাইছে নাই বাৰু আৰু চাই যদি পোৱা নাই আহি যাব চাবলৈ মই কিন্তু চাইছোঁ আপোনালোকে চাব ভাল লাগিছে এই পৰ্দাখনত মানে দেখায় ভাল লাগে আমাৰ মাহঁতৰ সিফালেও তেনেকৈ দেখায় উঠিব নেকি
এতিয়া এই ফিল্ডত আহি মানে দাদা দুজনমানক লগ পালোঁ, তেওঁলোকৰ মানে মোৰ চেনেলত উঠিবলৈ বিচাৰিলে আৰু উঠাই দিছোঁ। দাদা চিনেমা কিমান দিন হৈছে? চিনেমা মানে কালি এদিন হ'ল আৰু আজি আৰু কালি 2 দিন বাকী আছে। আচ্ছা চিনেমা হ'ব, আপোনালোকে যদি কোনোবাই আহি চাব পাৰে আহিব পাৰে। ঠিক আছে, মানে ৰাতিটো আহিব নোৱাৰিম, গতিকে দিনতে আহিলোঁ। এই দিনত ফুৰিবলৈ মেলা চাব পাৰিব আপোনালোকে। ভাল লাগিছে আপোনালোকে যে মোক মানে দেখি পিনি যে এনেকৈ মানে অকণমান মৰম দিছে ন, সেইকাৰণে ভাল লাগিছে, ভাল লাগিল। আৰু কেইদিন হ'ব? আজি আৰু কালি 2 দিন বাকী আছে। বাকী আপোনালোকে যদি ফুৰিব আহে তেতিয়াহ'লে আমাৰ এই বৰাম চাহ বাগিচাত এই আমাৰ লক্ষী পূজা বুলি কয়, এই আমাৰ মানে সময়মতে নহয় কিন্তু অলপ লেট মতে হয়, আহি চাব পাৰে আপোনালোকে। ঠিক আছে, আৰু আহিব আপোনালোকেও যদি ওচৰ পাজৰ মোৰ কোনোবা যদি ভিডিঅ' চাই আছে, মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ৰাতি চিনেমা চাবলৈ আহি যাব। বহুত মজা লাগে মানে এনেকৈ ৰাতি মানে বহুত ভাল লাগে আৰু দাদাহঁতৰ মানে মানুহবোৰ বহুত মৰম চৰম কৰে আৰু ভাল লাগে এনেকৈ চাই থাকিব। আৰু এয়া ভাইটি এজনে মানে পপকৰ্ণ বনাইছে আৰু এয়া পপকৰ্ণ ল'বলৈ আহিছোঁ। নমস্কাৰ, পোনপ্ৰথমে বাইদেউৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। আৰু ইয়াত প্ৰত্যেক বছৰে ৰাইজসকলে উলহ মালহেৰে লক্ষী পূজা পালন কৰে। বৰবাম চাহ বাগিচা যথেষ্ট ভাল পূজা হয়, ইয়াত চিনেমা দেখায় আৰু সেই চিনেমাতে আমি পপকৰ্ণ মেচিন বহাওঁহি, ৰাইজে খায় আৰু তাকে আহিব কেতিয়াবা ইয়াত চাই যাবহি, যথেষ্ট ভাল পাব আপোনালোকে। আৰু বাইদেউ এই প্ৰচেষ্টা যাতে আৰু আগবাঢ়ি যায়, বাইদেউ যে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, আৰু ধন্যবাদ সিমানতে ক'লোঁ। আৰু হেৰি তোমাৰ ঘৰ? মোৰ ঘৰ আমগুৰি টাউনতে। এয়া ভাইটিয়ে ধুনীয়াকৈ মানে আমাৰ নিজৰ ল'ৰাই হয় আৰু এনেকুৱাই যে কিবা এটাতো কৰিছে আৰু ভাল লাগিছে। কামৰ কোনো সৰু ডাঙৰ নাই, ভাইটি ভাল কৰিছা, কৰি থাকা এনেকৈ ভাল। আৰু এই ভাইটিজনক লগ পাই মানে ভাল লাগিল আৰু মানে বহুত আজি প্ৰথম পাইছোঁ, আমাৰ ওচৰৰে হয়, ভাল লাগিল আৰু বাইদেউৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এয়া বাইদেউৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছোঁ, সকলোৱে যাতে ছাবস্ক্ৰাইব কৰে আৰু আগবাঢ়িবলৈ দিয়ক। থেংক ইউ। এতিয়া মানে ভোক লাগিলে ফুৰি গৈ ভোক লাগিলে আহি গৈ কিবা এটা খাওঁ বুলি মানে সোমালোহি, এতিয়া বহি লৈছোঁ আৰু দিবহি, অৰ্ডাৰ কৰা আছে, দিবহি কি দিয়ে কি আৰু খাম আৰু এইকেইটা ভোকত মানে তত নাইকিয়া হ'ল, এইকেইটা বহি আছে খামকৈ মানে কৈছোঁ নহয়, ইয়াত দিবহিলে পোৱাই নাই মানে আহি ইয়াত পপকৰ্ণ উলিয়াই লৈছে, খাই আছে। আৰু এজনীয়ে ৰিলচ বনাব নোৱাৰিলে মানে মন বেয়া তাইৰ ভাগৰ। আৰু খানা আহি গ'ল, এতিয়া ৰোল খাই বোলে, ইহঁতেও ৰোল খায়, সেইকাৰণে আৰু একে ৰোলকে খাই দিওঁ আৰু পিছত খাই কৰি ঘৰলৈ সোনকালে যাওঁ, বহুত দেৰি হৈ গৈছে। ভৰা খালে তই খা কেনে খাওঁ, ধুনীয়া আগত খাই সোনকালে ঘৰলৈ যাওঁ। মজা ঘৰত গৈ আৰু ভাত নাখালেও হ'ব। এতিয়া আমি আহি একদম ঘৰ পাই গ'লোঁ, সেই খালোঁ মেলিলোঁ, মানে বহুত দেৰি হৈ গ'ল, আন্ধাৰ হৈ গ'ল, দেখিছে এয়া বাহিৰত একদম চোতালতে আছোঁ এনেকৈ ধুনীয়াকৈ ইয়াত আছোঁ। আৰু ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে চাই কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ, অন্য এটি নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আকৌ আহিম, তেতিয়ালৈ বাই বাই।